হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। সকলোলৈকে পোনপ্ৰথমতে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আপোনালোকৰ সকলোলৈকে আহি থকা দিনবোৰ সুখ হওক, শান্তি হওক, ভৰি পৰক। আৰু আজি আমাৰ অসমীয়া পৰম্পৰাগত যি আপোনাৰ গৰু গা ধোৱাৰ নিয়ম, সেই নিয়ম আমি কৰিবলৈ অলপ খন্তেক পাছতে যাম আৰু সকলোখিনি আপোনালোকক তাত গৈ খুব সুন্দৰকৈ দেখাম। কেনেকৈ আমি তাত গৈ গৰু গা ধুৱাওঁ আৰু সেই গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। গৰু গা ধোৱাৰ আগত আৰু এনেদৰে আপোনাৰ খুব সুন্দৰকৈ মাহ হালধিৰে সিহঁতক ঘঁহি লোৱা হয় আৰু তাৰ পাছত সিহঁতক গৰু গা ধুৱাবলৈ নিয়া হয়। পুৱাতে উঠিলৈ লাহনিখন কান্ধত লৈ নব গৰু গা ধুৱাবলৈ যায়। ফাইনেলি আহি পাই গ'লো সেই পথাৰ আৰু খন্তেক পাছত আমি গৰু গা ধুৱাম। আৰু এয়া আমাৰ পাঞ্জিত দাহঁত আহিছে, সকলোবোৰ আহিছে, খুব সুন্দৰকৈ গৰু লৈ আহিছে, জাক জাক গৰু। আৰু এইফালে আপোনাৰ মানুহ আছে চাব লগাকে। বতা মজা, খুব সুন্দৰকৈ এটা তেওঁ কিলি দিলে। নব গৰু গা ধুৱাবলৈ যায়। গৰু গা ধোৱা ষ্টাৰ্ট হৈ গৈছে, চাওক আপোনালোকে। জয় হৰি বোলা, জয় ৰাম বোলা। দিয়া দিয়া চাহখন দিয়া, চাহখন দিয়া গৰুক মাৰিবলৈ। লাও খা বাগিনা খা, বছৰে বছৰে বাঢ়ি যা। লাও খা, জাতিলাও খা, বেঙেনা খা, জাতিলাওকে খা। এইখন যা কি কৰিছে, গোটেই তিয়াই মেলি খতম। বেঙেনাকে খা, পিঠি পাতক, জাতিলাও খাওক। গৰু গা ধোৱা হৈ গ'ল, গৰুৰ লগতে ময়ো গৰুৱে হৈ গ'লো, গৰু ধুৱাই দিলে। আৰু আমাৰ যি চাহ খলোৱা যি নিয়ম, আৰু এইফালে আমাৰ চাহ খলাই আছে দাদাহঁতে এনেকৈ সকলো লাও খা, এনেকৈ প্ৰতি বছৰে গৰু গা ধোৱা হয়। এনেকৈ আহি পথাৰত সুমন থেকেৰা খোৱা, গা ধুৱালে। এয়া এনেদৰে বিহুত ল'ৰা ধেমালি কৰা হৈছে, গাঁৱৰ জীয়ৰীবোৰকো ধুৱাই দিয়া হৈছে। বিহু বেচা থাকিল। লগতে নহয় জাতিলাও খওক, জাতিলাও খওক। মাৰ পুৰা দে খতম। এইবাৰ গাঁৱৰ বোৱাৰী এজনীক ধুৱালে। বিহু বেচা থাকিল দেই বৌ, লৈ যা। হেপী ৰঙালী বিহু সকলোকে আকৌ এবাৰ শেষত জনালো। এয়া মাক আহি দাদাই গগা ধুৱাই আহি বিহু শুভেচ্ছা দিছে চাওক। বিহু বেচা থাকিলে। তোকো দিছো দে। দাদা বিহু বেচা দিছে।
ইয়াকো দি দে এয়া ইয়াকো দিব দিয়া ভাইটিকো বিহু শুভেচ্ছা দিয়া ফাইনেলি গৰু গা ধুৱাই আহিলোঁ আৰু এতিয়া আমি 100 এবিধ শাক বিচাৰিবগৈ লাগে আৰু 100 এবিধ শাকৰ ভিতৰত আমলৈ টোপ পৰে আৰু সেই টোপ আমি এতিয়া বিচাৰিবলৈ যাম আপোনালোকক সেইখিনিও দেখাম ভিডিঅ'টো শেষলৈকে চাই থাকক গা পা ধুই এবাৰ মায়ে দিয়া বিহুৱান এখন লৈ কণী যুঁজাবলৈ ওলাই আহিছোঁ গাঁৱৰ ডেকাসকলে কণী যুঁজাই আছে বলত কোনে কণী যুঁজাব এতিয়া আছ কণী যুঁজাব নে কোন জিকিছে নাই কোন জিকিছে কোন জিকিলে এইটো গ'ল গ'ল এটা পালে মোৰ লগত কোনে যুঁজাব যুঁজাবা হা ঐ ভাই এক প্লেট দিয়ক কণী যুঁজ আৰম্ভণি কৰিছোঁ এইটো প্ৰথম যুঁজ এ গ'ল অ গ'ল 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 এয়া গ'ল 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 ৰ যুঁজাই ল ইয়া অকল টিকা না না এয়া এটা পালো যুঁজাই থাকো এইবছৰ যুঁজাইছো সকলোলৈকে শেষত পুনৰবাৰ ৰঙালী বিহু মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ আৰু আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব